কবিতাটিৰ শিৰোনাম স্মৃতিৰ ভিতৰত তুমি। ৰচনা ডাক্তৰ প্ৰণয় ফুকন। পাঠ অঞ্জনা বৰুৱা। সাঁতুৰিব নজনাকৈয়ে নামি পৰিছিলোঁ এখন গভীৰ বিলত, এপাহ পদুমৰ লোভত। শৈশৱৰ সেই অনাবিল অনুভূতিৰেই যৌৱনত আৱিষ্কাৰ কৰিছিলোঁ তোমাক, যৌৱনৰ এক অসতৰ্ক মুহূৰ্তত। মোৰ দুৰন্ত নিবেদন, তোমাৰ অনুচ্চাৰিত আশ্বাস, মোৰ সমুদ্ৰৰ প্ৰত্যাশা, তোমাৰ সন্তৰ্পণ সমৰ্পণ, মোৰ তৃষ্ণাতুৰ আবেগ, তোমাৰ বিস্তীৰ্ণ অৱস্থিতি, মোৰ পাপ পুণ্য বিচ্ছেদ বিৰহ, তোমাৰ সান্নিধ্য শৰীৰী ব্যঞ্জনা, অভিসাৰ অবিনাশী অস্তিত্ব, মোৰ কবিতাৰ চিৰন্তন স্থাপত্য। এইদৰেই আজীৱন স্মৃতিৰ ভিতৰত তুমি, অতি ব্যক্তিগত এখন নিষিদ্ধ উপন্যাস।